সময়ৰ লগত পিছে সকলো সলনি হৈ যায়। সময়ে কাৰো বাবে ৰৈ নাথাকেও। পিছে কথা এটা কওঁ, বেয়া নাপাবা। কবিতা জানো কেতিয়াবা অৰ্থহীন হয়? তোমাৰ কথাবোৰত কিবা স্বাৰ্থ লুকাই থকা নিচিনা লাগিছে। তুমি মাথো তোমাৰ সুখৰ কথা ভাবিছা। তোমাৰ বাবে সকলোবোৰ বস্তু অৰ্থহীন। তেন্তে মিছা সুখবোৰ আলিংগন কৰি আঁকোৱালি লোৱাৰ অৰ্থ কি? তোমাৰ একো আশাই নাই, থকা নথকা, সেইবাবে এৰি দিছা নিজকে সীমাহীন মহাশূন্যৰ বুকুত, নহয়নে? এম আই ৰাইট? তেন্তে বৰষুণ জাকলৈ ইমান আশা কৰিছা কিয়? বৰষুণ জাকেওতো তোমাৰ লগত প্ৰতাৰণা কৰিব পাৰে। কিন্তু একো ভাবি নাচাই এৰি দিছা নিজকে। আচৰিত। পাবগৈ জানো সেই কাগজে সজা নাও গন্তব্যস্থানলৈ? পানীৰ গতি বহাৰ লগে লগে তুমি সজা নাওখন আউলি বাউলি হৈ মিলি যাব পানীৰ লগত, ঠিক তোমাৰ দৰে, যিদৰে বিলীন হৈ গৈছা তুমি কল্পনা জগতখনলৈ।